18 জুনত কৃষকৰ বেংক একাউণ্টত জমা হ'ব কৃষক সন্মান নিধিৰ 17 নং কিস্তিৰ ধন। দেশৰ কৃষকসকলৰ বাবে ভাল খবৰ। কৃষকসকলে শীঘ্ৰে লাভ কৰিব কৃষক সন্মান নিধিৰ 17 নং কিস্তিৰ ধন। বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোকলাই দিব এই ধন। 18 জুনৰ পুৱাতেই প্ৰতিগৰাকী কৃষকৰ বেংক একাউণ্টত জমা হ'ব কৃষক সন্মান নিধিৰ 17 নং কিস্তিৰ ধন। 9 জুনত প্ৰধানমন্ত্ৰীৰ পদত শপত লোৱাৰ পিছতেই ফাইলত চহী কৰে নৰেন্দ্ৰ মোদীয়ে। অসমৰ 17,50,000 কৃষকে লাভ কৰিব কৃষক সন্মান নিধিৰ ধন। PM কিষাণৰ পৰৱৰ্তী কিস্তি পাবলৈ KYC বাধ্যতামূলক। বছৰি 6,000 টকা কিষাণ সন্মান নিধি যোজনা কেন্দ্ৰীয় চৰকাৰে দেশৰ যোগ্য কৃষকসকলক আৰ্থিক সাহায্যৰ বাবে চলাই আহিছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আৰম্ভ হৈছিল 24 ফেব্ৰুৱাৰী 2019 পৰা। ইয়াৰ অধীনত দেশৰ যোগ্য কৃষকক কেন্দ্ৰীয় চৰকাৰে বছৰি 6,000 টকা প্ৰদান কৰে। কিন্তু PM কিষাণ সন্মান যোজনাৰ জৰিয়তে চৰকাৰে কৃষকক এবাৰতে 6,000 টকা নিদি 2,000 টকাৰ 3টা সমান কিস্তিত দিয়ে। যদি আপুনি PM কিষাণ যোজনা 2024ৰ হিতাধিকাৰী আৰু পৰৱৰ্তী কিস্তিৰ সুবিধা ল'ব বিচাৰে তেন্তে KYC কৰাটো আপোনাৰ বাবে বাধ্যতামূলক। আপুনি যদি এই গুৰুত্বপূৰ্ণ কামটো এতিয়াও কৰা নাই তেন্তে আজিয়েই কোনো পলম নকৰাকৈ সম্পূৰ্ণ কৰক KYC। যদি আপুনি এই কাম নকৰে তেন্তে আপুনি PM কিষাণ সন্মান যোজনাৰ 17 সংখ্যক কিস্তিৰ পৰা বঞ্চিত হ'ব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, জনজাগৰণ লাইভ।